হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আজি আমি ওলালোঁ এখন তোলনি বিয়া খাবলৈ। আৰু যিহেতু বেছি দূৰ নহয়, আমি খোজকাঢ়ি যাম বিয়া ঘৰলৈ। মাৰ ঘৰৰ ওচৰতে বিয়াখন, গতিকে আমি যাম খোজকাঢ়ি। গৈ আছোঁ মই, নিবিৰৰ মামীয়েক, মাহীয়েক সকলোৱে মিলি আমি বিয়া খাবলৈ গৈ আছোঁ। ওচৰতে বিয়া হ'লে খোজকাঢ়ি গৈও ভাল লাগে কেতিয়াবা চবৰ লগত মিলি জুলি। আকাশখন চাওকচোন ইমান ধুনীয়া হৈ আছে। ধুনীয়া এটা পৰিৱেশৰ মাজত খোজকাঢ়ি যাবলৈ সদায় ভাল লাগে ন। তাৰপিছত গৈ আমি পালোঁগৈ আৰু বিয়া ঘৰ পামগৈ আৰু এতিয়া সোমালোঁ বিয়া ঘৰত। এইফালে যিহেতু নাম চলি আছে, আইসকলে নাম গাই আছে, আমি কি কৰিলোঁ ইয়াতে চেণ্ডেল থৈ যিহেতু মানুহ বহা পিছফালে দিছে, তেওঁলোকৰ মেইন ঘৰটো পিছফালে সকলোৱে বহি আছে ধুনীয়াকৈ। আমাৰ গাঁৱৰ ধুনীয়া ধুনীয়া বোৱাৰী, ধুনীয়া ধুনীয়া ছোৱালীবোৰ বহি আছে। অকণ মাইনাকেইটা খেলা ধূলা কৰি আছে। দেখিবলৈ পোৱা বিশেষ বস্তুটো হৈছে আজিকালি ল'ৰা ছোৱালীকেইটাই বহুত উৎপাত কৰি থাকে বিয়া ঘৰত। ভালো লাগে ল'ৰা ছোৱালীকেইটাক, মানে সিহঁতক চাই টাইমটো পাছ হৈ যায় ন। বহি বহি আমনিও লাগে কেতিয়াবা। নিবিড় ভাল শুই গ'ল, নহ'লে নিবিড়ো এনেকৈয়ে উৎপাত কৰি থাকিলে হয়। সিহঁতে যিহে উৎপাত কৰিছে। নিজৰ গাঁওখনলৈ আহিলে এনেকৈ কেতিয়াবা বিয়া চিয়া খাবলৈ গ'লে আপোন মানুহবোৰক লগ পোৱা হয় ন, কথা বতৰা পাতিও ভাল লাগে। এনেইতো লগ পোৱা নহয় আৰু আজিকালিনো আৰু কোনে কাৰ ঘৰলৈ ইমানকৈ যায়। এয়া মৰম লগা কন্যাজনী, তাইৰে তোলনি বিয়া। তাই ধুনীয়াকৈ আজি ষ্টাইল কৰিছে, বৰ মৰম লাগিছে তাইক দেখিবলৈ। তাইক মই ক'লোঁ ভিডিঅ' এটা কৰিছোঁ দেই, ইউটিউবত দিম। তাই লাজ কৰিছে না বুলি কৈছে। এয়া আকৌ খোৱা বোৱা সিহঁতৰ ওপৰত দিছে, মানে সিহঁতৰ চোতালেই নাই। যে আমি যোনফালে দি আহিছোঁ সেইফালে তেওঁলোকৰ ভাড়া ঘৰ আছে, আৰু ছেকেণ্ড ফ্ল'ৰতহে খোৱা বোৱা হৈছে। থাৰ্ড ফ্ল'ৰত বনোৱা হৈছে। আজিকালি টাউনত জেগাও নাথাকে ন মানুহৰ, গতিকে অসুবিধাও হয়। উপায় নাই, তেওঁলোকৰতো ঘৰটো আধা ঘৰ হৈ আছে কাৰণে গোটেইখিনি তাতে দিব পাৰিছে, নহ'লেতো আৰু উপায় নাই। এইজনী মোৰ ভণ্টি মৰমৰ নীতিকা, তাই যে হৰিনাম গায়, মই ভিডিঅ'বোৰ দি থাকোঁ নহয়, শ্বেয়াৰ কৰোঁ। তাই নীতিকা। তাৰপিছত আহিলোঁ আৰু বিয়া চিয়া খাই। নিবিড়ে আমাৰ পাতত বহি লালিপপ খাই আছে, ককাকে লালিপপ দিলে। আজিলৈ ইমানেই আৰু, বাই বাই।